বঢ়াই লৈ তেল অকণমান দি দিলোঁ। তেলকণ গৰম হোৱালৈকে মই পিঁয়াজ আৰু জলকীয়া তেলত দি দিছোঁ আৰু সেইখিনি অলপ ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত মই ছজনা কেইডালমান কাটি ধুনীয়াকৈ ধুই কৰি বহাই দিছোঁ আৰু ছজনা কেইডাল অলপমান তেলতে ফ্ৰাই কৰাৰ নিচিনাকৈ ভাজিছোঁ। ভাজি তাক একদম ধুনীয়াকৈ হোৱাকৈ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি লোৱাৰ পিছত আলু কেইটুকুৰিমান দি দিছোঁ। সেইখিনিও আকৌ ভালকৈ ভাজিছোঁ। ভাজি হোৱাৰ পিছত কি কৰিছোঁ, ধুনীয়াকৈ হালধি আৰু নিমখ দুইটা দি দিছোঁ সোৱাদ অনুসৰি। তাৰপিছত সেইখিনি আকৌ ভাজিছোঁ। ভাজি পেলাই আনফালে মই মিক্সিটোত আদা, নহৰু, জলকীয়া, বিলাহী, সৰিয়হ দি পেষ্ট বনাই ল'লোঁ আৰু সেইখিনি পেষ্ট ছজনাত দি দিলোঁ। দি পেলাই সেইখিনি ভালকৈ লৰাই কৰি ফ্ৰাই কৰি ভাজিলোঁ। ভাজি গোটেইখিনি মিক্স হোৱালৈকে। তাৰপিছত মই গৰম পানী অকণ দি দিলোঁ ধুনীয়াকৈ গলিবলৈ কাৰণে। ফাইনেলি আমাৰ ছজনা ৰেডি।